Alright guys, so this is Bishal Deb. স্বাগতম জনাইছো আপোনালোকক অন্য এটা ভিডিও লৈ। আজিৰ ভিডিওটো যদি আপুনি চাই আছে, that means আপুনি মাই লাইফষ্টাইলৰ বিজনেছ প্লান বা প্ৰেজেন্টেশনটো নিশ্চয় চাইছে বা মাই লাইফষ্টাইল কৰিম বুলি সিদ্ধান্ত লোৱাৰ পিছতো কিছুমান ডাউটছ হয়তো আপোনাৰ মাজত আহিছে, যিবোৰ ডাউটছ ইন জেনেৰেল যিকোনো মানুহৰ প্ৰথমবাৰ হয়। আৰু আজিৰ ভিডিওটোত মই 5টা ফ্ৰিকুৱেন্টলি আস্কড কুৱেশ্যনছৰ মানে যিবোৰ প্ৰশ্ন সাধাৰণতে যিকোনো মানুহে সোধে যে মাই লাইফষ্টাইলত কাম কি কৰিব লাগে, ইনকাম কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব, মাই লাইফষ্টাইল স্কেম হয় নেকি, ইনভেষ্টমেণ্ট কৰিব লাগিব নেকি, তেনেকুৱা 5টা প্ৰশ্নৰ উত্তৰ আজিৰ এই ভিডিওটোত দিম। গতিকে ভিডিওটো একেবাৰে শেষলৈকে চাব আৰু ভিডিওটো ষ্টাৰ্ট কৰাৰ আগত চেনেলটো ডেফিনেটলি সাবস্ক্ৰাইব কৰি দিব, কাৰণ এই চেনেলটোত মই ৰেগুলাৰ কন্টেন্টছ পোষ্ট কৰি থাকোঁ যিবোৰে আপোনাক লাইফত গ্ৰ' কৰিবলৈ ডেফিনেটলি হেল্প কৰিব। সো উইদাউট ৱেষ্টিং ইউৰ টাইম, লেটছ ষ্টাৰ্ট টুডেজ ভিডিও। সো দ্য ফাৰ্ষ্ট কুৱেশ্যন ইজ, কাম কি কৰিব লাগে? আপুনি মাই লাইফষ্টাইল ৰেজিষ্টাৰ কৰিলে, কিন্তু তাৰপিছত কাম কি কৰিব? আল্টিমেটলি এই কুৱেশ্যনটো মেক্সিমাম মানুহৰে আহে। কিন্তু ইয়াক আপুনি এনেকৈ বুজক, মাই লাইফষ্টাইল ডেফিনেটলি অফাৰ্ছ গুড কেৰিয়াৰ অপশ্যন। মাই লাইফষ্টাইল এটা ভাল কেৰিয়াৰ অপশ্যন হয় আৰু মাই লাইফষ্টাইল ন' ডাউট বহুতো ইনকাম অপৰচুনিটিজ প্ৰভাইড কৰে। কিন্তু ইয়াত আপুনি কাম কৰিব নকৰিব, ইটছ টোটেলি এন ইণ্ডিভিজুৱেল চইচ, ইটছ আপ টু ইউ। আপুনি ডিচাইড কৰিব লাগে যে ইয়াৰ পৰা আপোনাৰ ইনকামটো বা কেৰিয়াৰটো লাগে নে নালাগে। আপুনি ইয়াক কেনেকৈ বুজক, আপুনি কোনোবা নহয় কোনোবা এখন বজাৰৰ লগত জড়িত হৈ আছে আৰু মাই লাইফষ্টাইলো এখন বজাৰৰ লগত জড়িত হৈ আছে, এটা ইণ্ডাষ্ট্ৰীৰ লগত জড়িত হৈ আছে, যাক কোৱা হয় ডাইৰেক্ট চেলিং মাৰ্কেট বা ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰী। আৰু যেনেকৈ আপুনি ট্ৰেডিশ্যনেল মাৰ্কেট বা অনলাইন মাৰ্কেটত অজস্ৰ দোকান দেখি পায়, ঠিক তেনেকৈ ডাইৰেক্ট চেলিং মাৰ্কেটতো অজস্ৰ দোকান আছে, তাৰে ভিতৰত মাই লাইফষ্টাইল আছে এটা দোকান। বাট দ্য কনচেপ্ট অফ মাই লাইফষ্টাইল ইজ ইউ হেভ টু চেঞ্জ ইউৰ শ্বপ, মানে আপুনি আপোনাৰ মাৰ্কেটটো চেঞ্জ কৰিব লাগে। আপুনি ট্ৰেডিশ্যনেল মাৰ্কেটৰ পৰা বস্তুখিনি, যিখিনি আপোনাৰ লাগতিয়াল বস্তু, ঘৰৰ যিখিনি লাগতিয়াল বস্তু আপুনি পাৰ্চেচিং কৰি আছিলে, সেইখিনি আপুনি মাই লাইফষ্টাইল বা ডাইৰেক্ট চেলিঙত যিখিনি বস্তু পায় ইয়াৰ পৰা আপুনি পাৰ্চেছ কৰক। ইয়াৰ পৰা পাৰ্চেছ কৰিলে ন' ডাউট আপুনি কম দামত পাব, কাৰণ MRP এটা লিখা থাকে। আপুনি ইয়াত ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত আপুনি ডিষ্ট্ৰিবিউটৰ প্ৰাইজত পাই যায়। কম দামত পালে, ভাল বস্তু পালে, ডেফিনেটলি কোৱালিটি প্ৰডাক্টছ থাকে। বজাৰৰ যিখিনি প্ৰডাক্টছ ট্ৰেডিশ্যনেল মাৰ্কেটৰ প্ৰডাক্টছখিনিতকৈ ন' ডাউট ডাইৰেক্ট চেলিঙৰ প্ৰডাক্টছ বহুত গুণে ভাল থাকে, আৰু স্পেচিয়েলি মাই লাইফষ্টাইলৰ প্ৰডাক্টছটো 100% ৰিজাল্ট অৰিয়েণ্টেড প্ৰডাক্টছ। চ' আপুনি ভাল বস্তু ব্যৱহাৰ কৰিলে, বস্তুখিনি প্ৰডাক্টছখিনি যদি ব্যৱহাৰ কৰি ভাল পালে, আৰু ইয়াৰ পৰা যদি আপুনি ইনকাম অপৰচুনিটিটো বিচাৰে, ইটছ এন অপশ্যন। আপুনি কৰে নকৰে ইটছ টোটেলি আপ টু ইউ। যদি আপুনি বিচাৰে, দেন ইউ নিড টু ডু ইজ টু প্ৰমোট। প্ৰমোট মানে কি? ছাপ'জ মই এজ এ ষ্টুডেণ্ট, মই কোনোবা এখন ইনষ্টিটিউটত বা কোনোবা এজন ছাৰৰ ওচৰত, স্পেচিয়েলি মই মেথছ শিকি আছোঁ। মোৰ লগৰ এজনে সুধিলে যে তই মেথছ টিউশ্যন কৰ, ক'ত কৰ? ময়ো কৰিব বিচাৰোঁ, মোৰ মেথছটো অলপ উইক। মই তেখেতক ক'লোঁ যে মই এজন ছাৰৰ ওচৰত পঢ়োঁ, সেই ছাৰজনে বহুত ভাল পঢ়ায়, তই বৈ তাতে পঢ়িবি। আল্টিমেটলি সেই টিচাৰজনক মই সেই ষ্টুডেণ্টজন আনি দিলোঁ, সেই ষ্টুডেণ্টজনে পে' কৰিলে। মানে এজন কাষ্টমাৰ, মই সেই ছেলছমেনজনক, যদি এনেকৈ ছেলছ হিচাপে যদি চাওঁ, টিচাৰজন এজন ছেলছমেন আৰু ষ্টুডেণ্ট কাষ্টমাৰ। আল্টিমেটলি সেই ষ্টুডেণ্টটো তাত গৈ পঢ়িলে, পঢ়াৰ পিছত তেখেতে ডেফিনেটলি ইনকামটো কৰিব টিচাৰজনে। সেই ষ্টুডেণ্টজনক সেই টিচাৰজনৰ ওচৰত মই নি দিলোঁ, তাৰ যে মই মাৰ্কেটিংটো কৰিলোঁ, সেই টিচাৰজনে মোক এটকাও পে' নকৰে। কিন্তু মাই লাইফষ্টাইল বা ডাইৰেক্ট চেলিঙত কি হয়, আপুনি যদি প্ৰমোশ্যনটো কৰি দিয়ে, দেন ইউ উইল বি পেইড। কোম্পানীয়ে মোক পে' কৰে। আৰু তেনেকৈ যদি মোৰ এনেকৈ এটা মই প্ৰমোট কৰি যাওঁ, আকৌ তেখেতে আনক প্ৰমোট কৰিছে, তেখেতে আনক প্ৰমোট কৰিছে, আৰু এনেকৈ গৈ যেতিয়া মোৰ এটা নেটৱৰ্ক বনে, সেই নেটৱৰ্কৰ যিমান চেল হয়, সেই চেলৰ এটা পাৰ্চেণ্টেজ মই পাওঁ, এটা কমিশ্যন মই পাওঁ, আৰু সেইটোৱে হৈছেগৈ মাই লাইফষ্টাইলত কৰিবলগীয়া কাম। মানে আপুনি ইয়াত ইউ হেভ টু ডু নাথিং বাট ইউ হেভ টু প্ৰমোট। আপুনি ইয়াৰ এডভাৰটাইজ কৰিব লাগে, আপুনি ইয়াত প্ৰমোশ্যন কৰিব লাগে, আৰু প্ৰমোশ্যন কৰাটোৱে হৈছে আল্টিমেটলি ইয়াৰ কাম। এতিয়া এডভাৰটাইজমেণ্ট বা মাৰ্কেটিং দুটা ৰকমেই হয়। এটা হৈছে চুইংগাম মাৰ্কেটিং, য'ত আপুনি মানুহৰ ওচৰত গৈ চিপকিব লাগে, আপুনি ঘৰে ঘৰে যাব লাগে, আপুনি ছেলছমেন বনিব লাগে। আৰু এটা হৈছে মেগনেটিক মাৰ্কেটিং, য'ত আপুনি মানুহৰ ওচৰত যোৱাৰ প্ৰয়োজন নাই, মানুহে আহি আপোনাক সুধে যে বিজনেছটো কি কৰিব, কি লাগে। আল্টিমেটলি দুটা ৰকমৰ মাৰ্কেটিং কৰিব পাৰি, এটা চুইংগাম আৰু এটা মেগনেটিক। আৰু মেক্সিমাম মানুহে এইটো ইণ্ডাষ্ট্ৰীত কিন্তু চুইংগাম মাৰ্কেটিং কৰি আছে, মানে গৈ গৈ চিপকি আছে, ৰাইট। আৰু সেই বস্তুটো মেক্সিমাম মানুহে বেয়া পায় যদিও চুইংগাম মাৰ্কেটিঙে কৰি আছে। চ' ইটছ টোটেলি ডিপেণ্ড কৰে যে আপোনাৰ আপলাইন বা আপোনাৰ মেণ্টৰজনে আপোনাক কেনেকৈ গাইড কৰিছে। বাট মই পাৰ্চনেলি চুইংগাম মাৰ্কেটিং 100% মই বেয়া পাওঁ। আই প্ৰিফাৰ মেগনেটিক মাৰ্কেটিং, য'ত আপুনি মানুহৰ ওচৰত যোৱাৰ প্ৰয়োজনেই নাথাকে। চ' ইটছ টোটেলি আপ টু ইউ, বাট the thing is all you have to do is to promote বা আপুনি ইয়াত মাৰ্কেটিঙেই কৰিব লাগে। so the second question is ইনকাম কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব? it's totally up to you। এই বিজনেছটোৰ বহুত পটেনচিয়েল আছে, বাট দ্য থিং ইজ আপুনি কিমান সোনকালে শিকিব আৰু আপুনি কিমান সোনকালে কৰিব পাৰিব, ইটছ টোটেলি আপোনাৰ ওপৰতে ডিপেণ্ড কৰে। যেনেকৈ এখন দোকানত যদি চেল হয়, চেল হ'লেহে ইনকাম হ'ব, ৰাইট। চিমিলাৰলি এইটো এটা বিজনেছ হয়, এইটো বিজনেছত ডেফিনেটলি যেতিয়াই আপোনাৰ তলত টাৰ্ণ অভাৰ ক্ৰিয়েট হ'ব বা আপোনাৰ তলত চেলছ হ'ব, তেতিয়াই আপোনাৰ ইনকাম আহিব। চ' এইটো আপোনাৰ ওপৰত ডিপেণ্ড কৰে। আপুনি 21 দিনতো ইনকাম ল'ব পাৰে, আৰু আপুনি 3 মাহতো ইনকাম ল'ব পাৰে, বা আপুনি একেবাৰে জিৰ' গ্ৰাফটোতে থাকি যাব পাৰে। চ' দ্য থাৰ্ড কুৱেশ্যন ইজ ইনভেষ্টমেণ্ট কৰিব লাগিব নেকি? আৰু মেক্সিমাম মানুহৰ এই কুৱেশ্যনটো থাকে যে পইচা ইনভেষ্ট কৰিব লাগিব নেকি, ৰাইট। বাট মই আগতে কৈছিলোঁ যে মাই লাইফষ্টাইলে ডেফিনেটলি এটা বহুত ধুনীয়া ইনকাম অপৰচুনিটি প্ৰভাইড কৰে, কিন্তু ইয়াত কাম কৰা নকৰা ইটছ টোটেলি আপ টু ইউ। আপুনি যদি এজ এ কনজিউমাৰ ইয়াত ৰেজিষ্ট্ৰেশ্যন কৰে, দেন ইয়াত কোনো লিমিট নাথাকে, আপুনি যিমান প্ৰডাক্ট পাৰ্চেছ কৰিব পাৰে, আৰু তাৰপিছত আপুনি সেই প্ৰডাক্টখিনি আপুনি জাষ্ট ইউজ কৰি থাকক, ৰাইট। আৰু এটা চিষ্টেম হৈছে য'ত আপুনি ইনকাম লাগে, তেতিয়া আপুনি মিনিমাম 5,000 ৰুপিছৰ ইনভেষ্টমেণ্ট যদিও কওঁ, আল্টিমেটলি ইনভেষ্টমেণ্ট নহয়, কাৰণ আপুনি আপোনাৰ দোকানখনে সলনি কৰিব লাগে। বাট যদি মই ইনভেষ্টমেণ্ট বুলি কওঁ,
এটলিষ্ট মিনিমাম 5000 ৰুপিজৰ আপুনি প্ৰডাক্ট পাৰ্চেছ কৰিব লাগে কাৰণ 5000 ৰুপিজৰ প্ৰডাক্ট যদি আপুনি পাৰ্চেছ কৰে তেতিয়াহে আপোনাৰ আইডি এক্টিভ হয় বা আইডি গ্ৰীণ হয় বুলি কয় সো কিছুমান ৰুলছ এণ্ড ৰেগুলেশ্যনছ থাকে তাৰ কাৰণে আপুনি 5000 এটলিষ্ট মিনিমাম আপুনি প্ৰডাক্ট পাৰ্চেছ কৰিব লাগিব আৰু 5000 ৰুপিজৰ প্ৰডাক্টছ এনেকুৱা নহয় যে জিটি প্ৰডাক্টছ দি দিব আপুনি নিজে বাছি ল'ব লাগে যে কোনখিনি প্ৰডাক্টছ আপোনাৰ লাগে আৰু ইমান লো ইনভেষ্টমেণ্টত ইমান হাই ৰিটাৰ্ণ দিয়া প্ৰফিটেবল বিজনেছ যদি হয় একমাত্ৰ ডাইৰেক্ট চেলিং বা মাই লাইফ ষ্টাইলেই আছে সো দ্য ফৰ্থ কুৱেশ্যন ইজ স্কেম হয় নেকি সো তাৰ কাৰণে আপুনি একো কৰিব নালাগে আপুনি জাষ্ট গুগলত যাওক গুগলত গৈ সাৰ্চ কৰক মিনিষ্ট্ৰি অফ কনজিউমাৰ এফেয়াৰ্ছৰ এই লিংকটোত গৈ আপুনি ইয়াত যদি যিকোনো কোম্পানীৰ নাম আপুনি ডাউট কৰিছে সেই কোম্পানীটো লিগেল হয় নহয় আপুনি সিম্পলি তাত আপুনি সেই কোম্পানীটোৰ নাম সাৰ্চ কৰি দিয়ক আৰু সিমিলাৰলি আপুনি মাই লাইফষ্টাইল মাৰ্কেটিং গ্লোবেল প্ৰাইভেট লিমিটেড যদি লিখি দিয়ে দেন তাত ৰেজিষ্ট্ৰেশ্যন আছে বুলি দেখাবই ৰাইট সো ডেফিনেটলি যদি গভৰ্ণমেণ্টৰ ৱেবছাইটত যদি কোম্পানীৰ নাম আহিছে 100% এইটো এটা লিগেল আৰু জেনুইন কোম্পানী হয় আৰু ভাৰতবৰ্ষৰ টপ মোষ্ট লিডিং ডাইৰেক্ট সেলিং নেটৱৰ্ক মাৰ্কেটিং কোম্পানী হৈছে মাই লাইফষ্টাইল মাৰ্কেট সো নম্বৰ 1 যদি হৈ আছে আৰু ইয়াক যদি মেইনটেইন যদি কৰি যাব পাৰিছে তেন ডেফিনেটলি কোম্পানী 100% লিগেল আৰু গভৰ্ণমেণ্ট অথৰাইজড হয় সো দ্য লাষ্ট বাট নট দ্য লিষ্ট দ্য ফিফথ কুৱেশ্যন ইজ ষ্টাৰ্ট কেনেকৈ কৰিব তাৰ কাৰণে যিজন ব্যক্তি আপোনাক এই বিজনেছটোৰ বিষয়ে কৈছে বা ভিডিঅ'টো আপোনাক শ্বেয়াৰ কৰিছে তেখেতৰ লগত আপুনি ডিছকাছ কৰি গোটেই ডাউটছখিনি আপুনি ক্লিয়াৰ কৰি আপুনি ৰেজিষ্টাৰ কৰি ল'ব পাৰে আৰু আপুনি যদি ডাইৰেক্ট এই ভিডিঅ'টোত আহিছে বা মোৰ প্ৰেজেণ্টেশ্যন ভিডিঅ'টো যদি চাই আহিছে দেন চিম্পলি ডেছক্ৰিপশ্যন বক্সত এটা লিংক আছে তাত লিংকটোত গৈ ক্লিক কৰক আপুনি যদি মোৰ লগত কাম কৰিব বিচাৰে দেন আপোনাৰ যিখিনি ডাউটছ আছে সেইখিনি আমি ডিছকাছ কৰিম আৰু তাৰপিছত ইউ এণ্ড আই টুগেদাৰ উই কেন ক্ৰিয়েট এ গ্ৰেট বিজনেছ আমি এটা ভাল বিজনেছ আৰু ভাল ইনকাম ডেফিনেটলি কৰিব পাৰোঁ চ' সোনকালে গৈ ৰেজিষ্টাৰ কৰক আৰু চেনেলটো যদি প্ৰথমবাৰ আহিছে দেন ডেফিনেটলি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কাৰণ ৰেগুলাৰ কণ্টেণ্টছ মই পষ্ট কৰি থাকোঁ চ' লগ পাম অন্য এটা ভিডিঅ'লৈ চ' টিল দ্য টাইম ষ্টেট ইন মাই চেনেল